নমস্কাৰ আমি অনিন্দিতা জোৱাদ্ৰপ আমাৰ ষ্টৰলৈ আজি নতুনকৈ 140 টকাৰ গামোচা যথেষ্টখিনি আহিছে প্ৰায় 120খন আহিছে প্ৰায়খিনি আসলতে বুকিং হৈয়ে আছে বহুতে 20খন 30খন এনেকুৱাকৈ অৰ্ডাৰ লৈ আছে এয়া চাওকচোন গামোচাখিনি যথেষ্ট ডাঙৰ নহয় মানে মধ্যমীয়া আৰু ডাঙৰ গামোচাও আছে আপোনালোকে 190 200 এনেকুৱা ৰেঞ্জত পাব এই গামোচাখিনি 140 টকাকৈ আমি দি আছো আৰু 20খনলৈকে শিপিং হ'ব 80 এয়া চাওকচোন অসমৰ বিভিন্ন ঠাইলৈ আমি পেকিং কৰি আছো বিভিন্ন চাদৰ মেখেলা আৰু গামোচা এয়া এই গামোচাখিনি পঠিয়াম আমি তিনিচুকীয়ালৈকে যাব আজিৰ পেকেটখিনি মই দেখুৱাইছো আজি আগবেলাৰ ভাগৰ পেকেটখিনি আবেলিলৈকে আকৌ পাৰ্সেল যাব এইটো পেকেট যাব আমাৰ গুৱাহাটীলৈকে এটুও যাব গুৱাহাটী এটু পেকেটো যাব গুৱাহাটীলৈকে এটু যাব জোৰহাট এটু পেকেট কামৰূপ ৰুৰেল হয় আৰু এটু পেকেট যাব গুৱাহাটী আজি গুৱাহাটীৰে আছে বেছিখিনি অৰ্ডাৰ আবেলিলৈকে আকৌ পেমেন্ট কৰিলে আকৌ পেকিং হ'ব আজি ৰাতি আগবেলাৰ ভাগৰ অৰ্ডাৰ এইখিনি ধন্যবাদ